আজি আমাৰ ৰঙালী বিহু আৰু লগতে আজি প্ৰথম নৱবৰ্ষৰ আৰম্ভণি আৰু এই আৰম্ভণিতে মই সৰ্বপ্ৰথমে মই আমাৰ গোসাঁই ঘৰত সেৱা প্ৰাৰ্থনা অৰ্চনা আগবঢ়াবলৈ আহিছোঁ, যাতে নৱবৰ্ষৰ গোটেই বছৰটো সমূহ ৰাইজৰ লগতে আমাৰ সপৰিয়ালৰ সুস্থ সবল তথা সুজ্ঞানৰ প্ৰাপ্তি ঘটায় আৰু এই দেশত যিখিনি মহামাৰী হৈ আছে সেইখিনিৰ পৰা মুক্ত কৰায়, দেশখনৰ শান্তি কৰায় আৰু লগতে জননী জনমভূমিকো শান্তি দিয়ে। আৰু সকলো ৰাইজৰ প্ৰতি হৈ পেলাই মই আজি এই গোসাঁই ঘৰত সেৱা প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। আৰু লগতে আপোনালোককো মই দেখুৱাব খুজিছোঁ যে আজিৰ দিনটোত মই মোৰ মাতৃৰ বিয়োগৰ যি প্ৰয়াত মাতৃৰ হৈ পেলাইও মই ইয়াত সেৱা কৰিছোঁহি আৰু সকলোৰে শুভকামনা কৰি মই এয়া সেৱা প্ৰাৰ্থনা আগবঢ়াইছোঁ। বছৰেকত শ্ৰাদ্ধ পাতোঁ, শ্ৰাদ্ধ যদিও মই মাৰ হৈ পেলাই কৰোঁ, কৰাৰ উপৰিও মোৰ এটা নিয়ম আছে, যেতিয়া নৱবৰ্ষ সোমায় বা দুৰ্গা পূজা আহে বা যিকোনো ফেষ্টিভেল আহে, তো মই যিখিনি বনাওঁ সেইখিনি মোৰ মাৰ হৈ পেলাই মই ইয়াত অৰ্পণ কৰোঁ। আৰু মোৰ প্ৰয়াত দাদাও মোৰ ঢুকাইছে, মা 2011 চনৰ আহিন মাহৰ শুক্লা পঞ্চমীত ঢুকাইছিলে। আৰু সেয়েহে এতিয়া মোৰ দ্বিতীয় পৰ্বটো হৈছে মোৰ মাতৃৰ মৰিশালী য'ত আছে তলৈ মই যাম আৰু তাত মই গৈ মোৰ মাতৃক মই বিহু বুলি যিখিনি মই আহাৰ গোটাইছোঁ সেইখিনি মোৰ মাতৃক অৰ্পণ কৰিমগৈ। আৰু লগতে এটাই মই এইটোৰ পৰা বুজাব খুজিছোঁ যে পিতা স্বৰ্গ মাতা ধৰ্ম, পিতা আৰু মাতাৰ অবিহনে এই সংসাৰত একো নাই। কাৰণ পিতা মাতা আমাৰ হৈছে গছৰ মূল শিপা আৰু আমি তাৰ ডালপাত। আমি আমাৰ পিতৃ মাতৃক সদায় সেৱা শুশ্ৰূষা কৰিব লাগে, সেৱা ভক্তি ৰাখিব লাগে। সেয়েহে মই এতিয়া যাম মাতৃৰ মৰিশালীলৈ, য'ত মই আজি বিহু বুলি যিখিনি অপায়ন কৰিছোঁ সেইখিনি দিব। ধন্যবাদ। আৰু দাদা মৰিশালী পাইছোঁহি আৰু আপোনালোকক মই দেখুৱাম কেনেধৰণে মই প্ৰতিটো বিহু উৎসৱত আগবঢ়াই লওঁ মোৰ মাৰ সৈতে। সৰ্বমংগলে মাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী উমাৰেণুকা দেৱী নমঃ। এতিয়া মই বন্তি গছ অৰ্পণ কৰি লওঁ। মই আচলতে এইটো ভিডিঅ' বনোৱাৰ কথা কোনো ফেমাছ হোৱা হেৰি হোৱা সেইবিলাক ক্ষেত্ৰত মই নাই কৰা। মই আচলতে দেখুৱাব খুজিছোঁ নৱপ্ৰজন্মক যে কেনেধৰণে নিজৰ পিতৃ মাতৃক মনত ৰাখিব লাগে। আজিকালি নৱপ্ৰজন্ম এনেকুৱা হৈছে নিজৰ পিতৃ মাতৃ সকলো মৃত্যু হোৱাৰ পিছত পাহৰিছে। আৰু যিখিনি জীয়াই থাকে 150% তেওঁলোকে সেৱা শুশ্ৰূষা নকৰাৰ কাৰণে কোনো বৃদ্ধাশ্ৰমত থাকে। এতিয়াও বহুতো এনেকুৱা বৃদ্ধাশ্ৰমত আছে যিখিনি পিতৃ মাতৃক সেৱা শুশ্ৰূষা নকৰে, আলায়াচনি কৰে, তো তেওঁলোক গৈ বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে। কিন্তু এইটো বৰ বেয়া কথা, কাৰণ যাৰ জগত জন্ম পাই পৃথিৱী দেখিছে তেনেকুৱা কৰিব আচলতে নাপায়। কাৰণ নিজে এইটো ভাবিব লাগে যে তেওঁলোকো এদিন পিতৃ মাতৃ হ'ব, তেওঁলোকো বৃদ্ধ হ'ব। তো যদি নিজৰ পিতৃ মাতৃক এনেকুৱা আলায়াচনি কৰে তো কাইলৈ তেওঁৰ পুত্ৰই সন্তানো তেনেকুৱা কৰিব। কাৰণ এইটো নিজৰ যেনেকুৱা আমি কৰ্ম কৰিম আমি তেনেকুৱা ক্ষেত্ৰত পাম। এই সকলোকে অনুৰোধ কৰিছোঁ যাতে নিজৰ পিতৃ মাতৃক সদায় মনত ৰাখে, যদিও মৃত্যু হয় তথাপিও মনত ৰাখে। কাৰণ আমি বছৰেকত শ্ৰাদ্ধ পাতোঁ যদিও আমিতো পিতৃ মাতৃ জীয়াই থাকিলে সদায় দিব লাগিব, সেৱা শুশ্ৰূষা কৰিব লাগিব, খাব দিব লাগিব, পিন্ধিব দিব লাগিব। যদিও এতিয়া বিয়োগ হৈছে তো আমি পিতৃ মাতৃকটো হেৰাই যাব নোৱাৰোঁ, কাৰণ তেখেতক আমি মনত ৰাখিব লাগিব। সেয়ে মই
যিখিনি বস্তু বনাওঁ অব্যায়নত প্ৰথম মই অকণমান মোৰ মাৰ নামত মই ৰাখি যাওঁ আৰু এয়া হৈছে মোৰ মা। মই এতিয়া আপোনালোকক দেখুৱাব খুজিছোঁ ইয়াৰ জৰিয়তে যে সকলোৱে যাতে নিজৰ পিতৃ মাতৃক মূৰ ধৰে কৰক, কাৰণ মই নিজকে শুদ্ধ বুলি ভাবিছোঁ যে এই কৰ্মটো কৰি মই ধৰ্মৰ ফল পাইছোঁ। আৰু হয়ো মই বহুত ষ্ট্ৰাগল কৰিবলগীয়া হৈছে মোৰ জীৱনটো, বহুত কষ্ট কৰি মই আজি এইখিনি পাইছোঁহি। আৰু মোৰ মাতৃ আশীৰ্বাদত মই আজি যিখিনি উন্নতি হৈছে মোৰ মাতৃ আশীৰ্বাদত হৈছে। তো সেয়ে মই এতিয়া মোৰ মাৰ সেৱাভাগ কৰিলোঁ। সৰ্বে মংগলে মাংগল্যে শিৱে স্বাৰ্থে সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী মাতৃ দেৱী নমস্তুতে। হে মা, তোমাৰ আত্মা য'তে আছোঁ তাৰ পৰাই যেন মই যি আগবাঢ়িছোঁ ইয়াকে মোৰ কন্যা, নিজ কন্যা বুলি গ্ৰহণ কৰি, ইয়াকে মোৰ বুলি গ্ৰহণ কৰি আপোনাৰ চৰণৰ চত্ৰ চাই দি সুচি সুজ্ঞান প্ৰাপ্ত কৰি আমাক ৰোগ ব্যাধি মাৰিব ক'ৰবাত ৰক্ষা কৰি, বিপদ বিঘ্নি মাৰিব ক'ৰবাত ৰক্ষা কৰি মা যেনে দিব লাগিছিল তেনেধৰণে অক্ষম মানুহ আপোনাৰ চৰণত সেৱা কৰিছোঁ। ইয়াকে মোৰ বুলি গ্ৰহণ কৰি সেই মা য'ত আছে তোৰ পৰাই যেন আশীৰ্বাদ কৰি মই দি দিছোঁ। জন্মদাত্ৰী মাতৃ সন্তুষ্ট দাদাকো মই যিখিনি পাৰিছোঁ নিজে, কাৰণ আত্মঘাতী হ'লে 12 বছৰ কৰ্ম কৰিব নোৱাৰে বুলি কৈছে। আমি কৰ্ম কৰা নাই, তেখেতক এনেধৰণে আমি 12 বছৰ নোহোৱা পৰ্যন্ত আগবঢ়াই থাকিম। 12 বছৰ যেতিয়া হ'ব তেতিয়া আমি যিমানখিনি পাৰোঁ তেখেতক আমি স্বাস্থ্য বিধি নিয়ম অনুসৰি কৰিবলৈ আগবাঢ়িম। আপোনাৰ চৰণৰ চক্ৰ চাৰি কৰি বমা মাৰি আছে, কাটিব জ্বলাবলৈ অসুবিধা হৈ গৈছে। বতাহ এতিয়া ক্ষমা কৰি তুমি দয়া পিলো হৈ তুমি দয়া পিলো তোমাৰ আত্মা য'তে আছে তোৰ পৰাই যেন মই যি আগবাঢ়িছে গ্ৰহণ কৰি ৰোগ ব্যাধি মাৰি মোক উদ্ধাৰ কৰি ধৰা আশাই চিকিৎসা আনি গোটেইখিনি উদ্ধাৰ কৰিছোঁ। তো এতিয়া মই মোৰ মা আৰু দাদাৰ যিখিনি নিবেদন কৰিবলগীয়া আছিলে কৰিলোঁ, আৰু আপোনালোকক দেখুৱাব পোৱাৰ কাৰণে মই সুখী বুলি ভাবিছোঁ। ঠিক লাগে মনত পৰে চকু পানী ওলাই তাৰ কাৰণে আপোনালোকে ইমান সময় দিলে মোক, আপোনালোকৰ মূল্যবান। এতিয়া আমাৰ ঘৰলৈ হুঁচৰি আহিছে, এয়া আচলতে জেং বিহু, কাৰণ জীয়ৰী হুঁচৰি। নাহৰু ফুলিলে অজগৰু ফুলিলে যিখিনি মানে বিহু বুলি মান দিয়ে, বিহুৰ হেৰি উপহাৰ দিয়ে, সেই অনুপাতে আমি এটা ডাঙৰ আশীৰ্বাদ কৰিব খুজিছোঁ যাতে বছৰটোৰ কাৰণে বিপদ বিঘ্নি মাৰি মই ক'ৰবাত দূৰ হওক। তো তাকে মই আমি এতিয়া সেৱা লৈছোঁ। বর্ষচক্র গ্রহটা হোক প্রভু গোবিন্দ সেই সময় একখানে এতিয়া আমি মানে গামোচা দিব লাগে বিহু বুলি, গামোচাটো দিছোৱে। লগতে মই মানে মোৰ হাজবেণ্ডক বিহু বুলি
মই এটি স্পৰ্টিং মানে উপহাৰ দিছোঁ আৰু মই অনুৰোধ জনাইছোঁ যাতে সেই স্পৰ্টিংটো এবাৰ মানে পিন্ধি পেলাই মোক দেখুৱাওক। এইটো দিছোঁ বিহু বুলি, ভাল লাগিছে নাই কমেণ্টত জনাব। পিতৃক মই বিহু বুলি এতিয়া আশীৰ্বাদ এটা লৈছোঁ, কিবা এটা উপহাৰ দি পেলাই। এতিয়া আজিৰ দিনটোৰ পৰ্বটো শেষ হ'ল আৰু দেউতাক হেৰি কৰাৰ পিছত আৰু বাকীখিনি ভতিজা ভতিজী নবৌহঁতক দি আছিলে, আগতীয়াকৈ দিলোঁ বিহু উপহাৰ। তো এতিয়া যিখিনি আছিলে আজি কাৰ্যক্ৰম আজি ইমানতে এতিয়া শেষ হ'ল। নমস্কাৰ, আগলৈও আকৌ লগ পাম তাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টি চাই আপোনালোকে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব, লাইক দিব, আপোনালোকৰ কমেণ্ট দিব। আপোনালোকৰ কমেণ্টখিনি মোৰ বহুত মহত্বপূৰ্ণ, গুৰুত্বপূৰ্ণ। সেয়েহে অনুৰোধ থাকিল যাতে আপোনালোকৰ লাইক কমেণ্ট দিব। নমস্কাৰ।